নমস্কাৰ সকলোকে স্বাগতম জনাইছো AH লাৰ্নিং ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ ইয়াৰ আগৰ ভিডিঅ'বোৰত আমি পাষ্ট প্ৰেজেন্ট টেন্স আৰু পাষ্ট টেন্সৰ বিষয়ে আলোচনা কৰিছিলো আজি আমি আলোচনা কৰিম ফিউচাৰ টেন্সৰ ওপৰত ফিউচাৰ টেন্স মানে হৈছে ভৱিষ্যৎকাল ফিউচাৰ টেন্সৰো চাৰিটা ভাগ আছে যেনে ফিউচাৰ ইনডিফিনিট ফিউচাৰ কন্টিনিউয়াছ ফিউচাৰ পাৰফেক্ট এণ্ড ফিউচাৰ পাৰফেক্ট কন্টিনিউয়াছ প্ৰথমে আমি ফিউচাৰ ইনডিফিনিট টেন্সৰ বিষয়ে আলোচনা কৰিম ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰটো হ'ব যে ভৱিষ্যতে কোনো এটা কাম কৰা হ'ব বুজালে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় লিখি দিছো ভৱিষ্যতে কোনো এটা কাম কৰা হ'ব বুজালে ফিউচাৰ ইনডিফিনিট টেন্স FUTURE ফিউচাৰ ইনডিফিনিট INDIFINITE ফিউচাৰ ইনডিফিনিট টেন্স TENSE টেন্স ব্যৱহাৰ কৰা হয় ইয়াৰ প্যাটাৰ্ন বা ফৰ্মটো হ'ব প্ৰথম আহিব সাবজেক্ট তাৰ পিছত shall 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 oblique will 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 plus verb plus object আৰু ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্যবিলাকৰ শেষত সদায় এনেকুৱা ধৰণৰ আখৰবোৰ থাকিব যেনে ম ব আৰু বা এতিয়া ফিউচাৰ ইনডিফিনিট টেন্সৰ ব্যৱহাৰটো হ'ল যে ভৱিষ্যতে কোনো এটা কাম কৰা হ'ব বুজালে ফিউচাৰ ইনডিফিনিট টেন্স ব্যৱহাৰ কৰা হয় কামটো এতিয়ালৈকে আমি কৰা নাই ভৱিষ্যৎ কালত কৰিম যেনে আমি কামটো কাইলৈও কৰিব পাৰো বা আজি আবেলিও কৰিব পাৰো বা এঘণ্টা পিছতো কৰিব পাৰো বা দুঘণ্টা পিছতো কৰিব পাৰো তে বৰ্তমান সময়ৰ পৰা পিছত হ'ব লাগিব মানে 5 মিনিট পিছতো কৰিব পাৰো ইয়াৰ ফৰ্মুলাটো হ'ব প্ৰথম আহিব সাবজেক্ট বাক্যৰ গঠনটো প্ৰথম আহিব সাবজেক্ট সাবজেক্টৰ পিছত shall আৰু will হয় shall দিম নহয় will দিম shall টো দিলে আমি will টো দিব নোৱাৰো আৰু will টো দিলে আমি shall টো দিব নোৱাৰো তাৰ পিছত ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত হ'ব অনলি ভাৰ্ব বুলি ক'লে প্ৰেজেন্ট ফৰ্ম তাৰ পিছত আহিব অবজেক্ট এতিয়া বাক্যটা লিখো মই ভাত খাম সি স্কুললৈ যাব তেওঁ মোক এখন কিতাপ দিব ফিউচাৰ ইনডিফিনিট টেন্সৰ প্ৰথম বাক্যটো হ'ল যে মই ভাত খাম সোৱা এতিয়ালৈকে মই ভাত খোৱা নাই খাম হয়তো মই এঘণ্টা পিছতো খাব পাৰো বা দুঘণ্টা পিছতো খাব পাৰো বা 5 মিনিট পিছতো খাব পাৰো তেতিয়ালৈকে মই খোৱা নাই খাম এটো ফিউচাৰ ইনডিফিনিট টেন্স মানে কামটো এতিয়ালৈকে কৰা নাই ভৱিষ্যৎ কালত কৰিম এই বাক্যটোৰ সাবজেক্ট হ'ব মই কাৰণ বাক্যটো যাৰ বিষয়ে কোৱা হয় হি ইজ সাবজেক্ট মই ইংৰাজী আই সাবজেক্টৰ পিছত কি আছে shall আৰু will আইৰ লগত সদায় shall বহে গতিকে I shall তাৰ পিছত কি আছে ভাৰ্ব কোনটো বাক্যটো থকা যিটো পদে কাৰ্যটো কৰা বা হোৱা বুজায় হেতুৱে ভাৰ্ব এই খাম খোৱা শব্দটোৱে কাৰ্যটো কৰা বুজাইছে গতিকে এই খামটো হ'ব ভাৰ্ব খাম মানে খোৱা ইংৰাজী eat তাৰ পিছত কি আহিব অবজেক্ট কোনটো সাবজেক্টে যাৰ বিষয়ে বৰ্ণনা কৰে হি অবজেক্ট সাবজেক্টে কাৰ বিষয়ে বৰ্ণনা কৰিছে ভাতৰ বিষয়ে গতিকে ভাতটো অবজেক্ট ভাত ইংৰাজী ৰাইচ I shall eat rice মই ভাত খাম সোৱা এয়া সাবজেক্ট তাৰ পিছত shall will আছে তাৰ পিছত ভাৰ্ব আছে তাৰ পিছত অবজেক্ট এতিয়া কথাটো হ'ল আমি shall কাৰ লগত দিম আৰু will কাৰ লগত দিম খালি I লগত shall বহিব যেনে লিখি দিছো I shall 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 আৰু we shall 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 I shall আৰু we shall আৰু বাকি সকলোৰ লগত will যেনে he will they will ram will ৰহিম will লগতো will দিব পাৰি I লগত খালি shall বহে প্ৰায় ক্ষেত্ৰত বাকি সবৰ will লগত যদি will দিলেও ভুল নহয়
শেল দিলেও ভুল নহয় কিন্তু আইৰ লগত আমি উইলটো দিব নোৱাৰিম আই শেল আৰু উই শেল বাকি সকলোৰে ক্ষেত্ৰত উইল হ'ব হি স্কুললৈ যাব বাক্যৰ সাবজেক্ট হৈছে হি কাৰণ বাক্যটো তাৰ বিষয়ে বৰ্ণনা কৰিছে সাবজেক্ট হি ইংৰাজী হি হিৰ লগত কি আহিব শেল নে উইল হিৰ লগত উইল আহিব হি উইল তাৰ পিছত কি আছে ভাৰ্ব ভাৰ্ব কোনটো যাব যাব মানে যোৱা যোৱা ইংৰাজী গো গতিকে গো জি ও গো তাৰ পিছত কলৈ যাব স্কুললৈ লৈৰ কাৰণে আহিল টু স্কুল ইংৰাজী স্কুল এস সি এইচ ডাবল ও এল হি স্কুললৈ যাব হি এতিয়ালৈকে স্কুল যোৱা নাই যাবহে হি উইল গো টু স্কুল নেক্সট তেওঁ মোক এখন কিতাপ দিব চোৱা কিতাপখন এতিয়ালৈকে দিয়া নাই দিবহে মানে ভৱিষ্যত কালত দিব বাক্যৰ সাবজেক্ট হ'ব তেওঁ তেওঁ ইংৰাজী হি মানে বয়সত সৰু হলে হি বুলি কয় আৰু ডাঙৰ হলে তেওঁ তেওঁ ইংৰাজী হি সাবজেক্ট তেওঁ তাৰপিছত কি আহিব শেল আৰু উইল হিৰ লগত যেহেতু উইল বহে হি উইল তাৰপিছত কি আহিব ভাৰ্ব ভাৰ্ব কোনটো দিব দিব মানে দিয়া দিয়া ইংৰাজী গিভ কি দিব এখন কিতাপ দিব কাক দিব মোক দিব মি এ বুক বি ডাবল ও কে বুক তেওঁ মোক এখন কিতাপ দিব হি উইল গিভ মি এ বুক অহাকালি মই নগাঁৱলৈ যাম এতিয়ালৈকে মই নগাঁৱলৈ যোৱা নাই অহাকালি যাম মানে ভৱিষ্যত কালত যাম গতিকে এইটো এটা ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্য বাক্যৰ সাবজেক্ট হ'ব মই মই ইংৰাজী আইৰ লগত যেহেতু শেল বহিব গতিকে আই শেল সাবজেক্ট প্লাস শেল উইল আছিল তাৰপিছত কি আছিল ভাৰ্ব ভাৰ্ব কোনটো যাম যাম মানে যোৱা যোৱা ইংৰাজী গো কলৈ যাম মই নগাঁৱলৈ লৈৰ কাৰণে আহিব টু নগাঁও এন এ জি এ ও এন নগাঁও কেতিয়া মই নগাঁৱলৈ যাম অহাকালি অহাকালি ইংৰাজী টুমৰো টি ও এম ও ডাবল আৰ ও ডব্লিউ অহাকালি মই নগাঁৱলৈ যাম আই শেল গো টু নগাঁও টুমৰো নেক্সট তাই এটা নতুন কলম কিনিব সাবজেক্ট হ'ব তাই তাই ইংৰাজী she শিৰ লগত কি বহিব শেল নে উইল উইল she will w I double l she will তাৰপিছত কি আহিব ভাৰ্ব ভাৰ্ব কোনটো কিনিব মানে কিনা কিনা ইংৰাজী বাই বি ইউ ৱাই বাই কি কিনিব এটা নতুন কলম এটাৰ কাৰণে আহিল এ নতুন ইংৰাজী নিউ এন ই ডাব্লিউ নিউ আৰু কলম ইংৰাজী পেন পি ই এন তাই এটা নতুন কলম কিনিব she will buy a new pen subject shall will verb object next ছোৱালীজনী এটা গান গাব এতিয়ালৈকে গান গোৱা নাই গাবহে মানে ভৱিষ্যত কালত গাব গতিকে এইটো এটা ফিউচাৰ ইনডিফিনিট টেন্স বাক্যৰ সাবজেক্ট হৈছে ছোৱালীজনীয়ে ছোৱালীজনী ইংৰাজী দা গাৰ্ল জি আই আৰ এল দা গাৰ্লৰ লগত কি আহিব শেল নে উইল উইল দা গাৰ্ল উইল তাৰপিছত কি আহিব ভাৰ্ব ভাৰ্ব কোনটো গাব গাব মানে গোৱা গোৱা ইংৰাজী sing s i n g sing ছোৱালীজনী কি গাব এটা গান গাব এ song s o n g গান ইংৰাজী song ছোৱালীজনী এটা গান গাব the girl will sing a song next শিকাৰীজনে এটা বাঘ মাৰিব এতিয়ালৈকে বাঘটো মাৰা নাই ভৱিষ্যতে মাৰিব গতিকে এইটো এটা ফিউচাৰ ইনডিফিনিট টেন্স ফিউচাৰ ইনডিফিনিট টেন্সৰ ফৰ্মটো কি আছিল সাবজেক্ট প্লাস শেল উইল ভার্ব প্লাস অবজেক্ট বাক্যৰ সাবজেক্ট হৈছে শিকাৰীজনে শিকাৰীজনে ইংৰাজী কি শিকাৰী ইংৰাজী হান্টাৰ আমি লিখিব লাগিব দা হান্টাৰ HUNTER এতিয়া চাগে তোমালোকে ভাবিছা দাটো কৰ পৰা আহিল শিকাৰীজনক নিৰ্দিষ্টকৈ দেখুৱা হৈছে সেই কাৰণে ইয়াত দাটো দিবলগীয়া হ'ল দা হান্টাৰ কি আহিব শেল আৰু উইল আমি দা হান্টাৰৰ লগত উইল দিম কাৰণ শেল কাৰ লগত বহিব আই শেল আৰু উই শেল সেই কাৰণে আমি উইল দিবলগীয়া হ'ল যেহেতু দা হান্টাৰৰ লগত শেলটো নবহে তাৰপিছত কি আহিব ভাৰ্ব ভাৰ্ব কোনটো মাৰিব মাৰা ইংৰাজী কিল কে আই ডাবল এল কিল কি মাৰিব শিকাৰীজনে এটা বাঘ এ টাইগাৰ টি আই জি ই আৰ টাইগাৰ শিকাৰীজনে এটা বাঘ মাৰিব দা হান্টাৰ উইল কিল এ টাইগাৰ নেক্সট দেউতাই এখন নতুন গাড়ী কিনিব এতিয়ালৈকে কিনা নাই গাড়ীখন ভৱিষ্যতেহে কিনিব গতিকে এইটো এটা ফিউচাৰ ইনডিফিনিট টেন্সৰ বাক্য বাক্যৰ সাবজেক্ট কোনটো হ'ব ফাদাৰ মানে দেউতাই দেউতাই ইংৰাজী ফাদাৰ FATHER কাৰণ বাক্যৰ দেউতাৰ বিষয়ে বৰ্ণনা কৰিছে গতিকে সাবজেক্ট হ'ব দেউতা সাবজেক্ট প্লাস কি আছিল শেল উইল গতিকে ফাদাৰৰ লগত উইল বহিব ফাদাৰ উইল তাৰপিছত কি আহিব
ভাৰ্ব কোনটো কিনিব কাৰণ বাক্যটো থকা যোনটো পদে কাৰ্যটো কৰা বা হোৱা বুজায় সেইটোৱে ভাৰ্ব গতিকে এই কিনা শব্দটোৱে কাৰ্যটো বা কৰা বা হোৱা বুজাইছে গতিকে কিনাটো ভাৰ্ব কিনা ইংৰাজী বাই BUY বাই দেউতাই কি কিনিব এখন নতুন গাড়ী এ নিউ কাৰ NEW নিউ কাৰ CAR কাৰ দেউতাই এখন নতুন গাড়ী কিনিব ফাদাৰ উইল বাই এ নিউ কাৰ লৰাটো বজাৰলৈ যাব এটো তোমালোকক কৰিব দিছো কৰি কমেন্ট বক্সত লিখি দিবা ভুল হলে লিখি দিবা একো নাই ভুল হলে শুধৰাই দিম এতিয়া আশা কৰো তোমালোকে ফিউচাৰ ইনডিফিনিট টেন্সটো ধুনিয়াকৈ বুজি পাইছা যদিহে কিবা বুজি পোৱা নাই কমেন্ট বক্সত কমেন্ট কৰিবা আকৌ ধুনিয়াকৈ বুজাই দিম আৰু যদি আগৰ ভিডিঅ'বোৰ চোৱা নাই ডেসক্ৰিপচনত লিংক দিয়া আছে চাই লবা প্ৰেজেন্ট টেন্সৰ ভিডিঅ' প্ৰেজেন্ট টেন্সৰ 4টা ভাগ পাষ্ট টেন্সৰ 4টা ভাগ ইয়াৰ আগত পাৰ্সনৰ ওপৰত এটা ভিডিঅ' আছিল তাৰ পিছত ভাৰ্বৰ ওপৰত দুটা ভিডিঅ' আছে এই গুটেইখিনি চাই লবা যদিহে ভিডিঅ'ছবোৰ চাই ভাল লাগে লাইক কৰিবা কমেন্ট কৰিবা আৰু শেয়াৰ কৰিবা আৰু যিসকলে এই চেনেলটোলৈ নতুনকৈ আহিছা তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা পুনৰ লগ পাম এটি নতুন ভিডিঅ'ৰ মাজলৈ থ্যাংক ইউ সো মাচ